আজি সুন্দৰ দুপৰীয়া মিঠা ৰ'দ জাকত বহি চাদৰ ওপৰত কিবা এটা কৰোঁ বুলি ওপৰলৈ গ'লোঁ। চাওঁচোন মই কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ দেই। এয়া মই কমলা আৰু ৰবাব টেঙা লৈ আহিছোঁ। ভাবিলোঁ ৰ'দ জাকত কমলা আৰু ৰবাব টেঙা খাই ৰ'দ জাকৰ আমেজ লওঁ। আৰু ল'ৰাটোলৈ বুলি ফল অকণ লৈ আহিছোঁ, তাকো কিবা এটা খুৱাই দিওঁ। এয়া দেখিছেনে ৰবাব টেঙাটো? মিঠা ৰ'দত বহি আজিকালি ৰবাব টেঙা আৰু কমলাৰ সোৱাদ লোৱা আমেজেই বেলেগ। আৰু তাত অকণ অকণকৈ কেঁচা জলকীয়া ধনিয়া কাটি দিম। এয়া মই প্ৰথমতে ধুই লৈছোঁ। তাৰপিছত গোটেই যোগাৰখিনি কৰি লৈছোঁ কাটিবৰ কাৰণে। আৰু জলকীয়া ধনিয়া নিমখ সকলোবোৰ গোটাই লৈছোঁ। এতিয়া কাটি খোৱাহে কথা আৰু। এয়া মই কমলাৰ বাকলি গুচাই আছোঁ। কমলাটো বাকলি গুচাই যেতিয়া এফট এফটকৈ উলিয়াইছোঁ, ইমান ধুনীয়া গন্ধই আমোলমোলাই গৈছে। কমলাৰ বাকলি গুচাই এফুট এফুটকৈ ইয়াতে থৈ গৈছোঁ। তাৰপিছত এডোখৰ এডোখৰকৈ সৰু সৰুকৈ কাটি তাত জলকীয়া আৰু কেঁচা ধনিয়া লগত নিমখ দিয়াহে কথা। এয়া এনেকৈ লৈ পেলাই অকণ অকণকৈ কাটি লৈছোঁ। কমলাৰ গন্ধই কাটি থাকোঁতে মোৰ জিভাৰ পানী পৰো পৰো অৱস্থা দেই। আৰু এনেকৈ ইয়াতে জলকীয়া আৰু ধনিয়া কাটি দিলোঁ, অকণ নিমখ ছটিয়াই দিলোঁ। এয়া মোৰ কমলা হৈ গ'ল কটা। কমলাখিনি দেখি আপোনালোকৰ খাওঁ খাওঁ লাগিছেনে? এতিয়া মই ৰবাব টেঙাটো কাটি আছোঁ। ৰবাব টেঙা কাটি থাকোঁতে চকুত ধৰি গৈছে। ৰবাব টেঙাটো বৰ সোৱাদ লগা আছিলে দেই। এয়া এডোখৰ এডোখৰকৈ উলিয়াই পেলাই ৰবাব টেঙাবিলাক উলিয়াই ল'লোঁ। এতিয়া ৰবাব টেঙাখিনিতো জলকীয়া ধনিয়া আৰু নিমখ ছটিয়াই সানি ল'ম। সঁচাই জিভাৰ পানী পৰি গৈছে। দেখিছেনে ইমান গুলপীয়া ধুনীয়া কালাৰ। এনেকুৱা সুন্দৰ আবেলি সুন্দৰ ৰ'দ জাকত টেঙাৰ সোৱাদ লোৱা আমেজেই বেলেগ। এয়া মোৰ কমলা আৰু ৰবাব টেঙা হৈ গ'ল। কমলাটো ইমান মিঠা আছিলে, একেবাৰে সঁচাই বহুত বহুত সোৱাদ লাগিছে। ধনিয়া আৰু কেঁচা জলকীয়াৰ অকণ নিমখ দিছোঁ, ইমানেই সোৱাদ লাগিছে নহয়, বহুত সোৱাদ লাগিছে। এয়া কমলাৰ কমলা ৰং আৰু ৰবাব টেঙাৰ গুলপীয়া ৰং, দেখিও ভাল লাগিছে, খাইও বহুত ভাল লাগিছে। এনেকৈ আজি সুন্দৰ দুপৰীয়াটো উপভোগ কৰিলোঁ দেই ল'ৰাটোৰ লগত। বাই বাই আজিলৈ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক।